নি আছে মই এইবিলাক খেতি পথাৰ কৰিছোঁ সব একফালৰ পৰা ভাঙি ভাঙি নি আছেগৈ কোনো দেখোতা নাই আৰু না কোনোবা আহি পেলাই চাওঁ বুলি ক'লেও চাওঁতাও নাই গতিকে এইটো আপোনালোকে আহিছে যে কিবা এটা এইটো কৰক খেতি প্ৰায় 4 বিঘামান লৈ গ'লগৈ মানে ৰোৱা মাটি লৈ গ'লগৈ অঁ আৰুতো নাই আৰু অলপ চলপ আছে সেইকেইটাকে অলপ বচাব লাগে আৰু যোৱা বছৰো লৈ গৈছে এইবছৰো লৈ গৈছে এইটো গৰাখহনীয়া মানে ধাৰ পানী আহে নদীটো গেৰাণ্টি নাই ন কোনফালে যায় কোনফালে নাহে কিন্তু এতিয়াতো বৰ্তমান আমাৰ এই মাথাউৰি ফালেহে আহি আছে প্ৰটেকশ্যন দিয়া নাই পানীটো আপোনাৰ দিনত 4টা বজাত বাঢ়ে ইয়াত আৰু ৰাতি 12টা বজাত বাঢ়ে এনেকৈ মানে 2 টাইম পানী এৰে আৰু পানীটো যেতিয়া এৰে তেতিয়া ঢাপ ধূপ গৰা খহাই ওচৰত আহি আছেগৈ আৰুতো মোৰ খেতি মাটিটো নিছে যে সেইটোৱে মই আফচোচ বেছি কৰিছোঁগৈ অঁ না ক'ৰ পৰা জুৰিব ধানেই নাই এবছৰ ধান নাই বহুত লৈ গ'লগৈ মাটি সব ধান চান খেতি সব লৈ গ'ল নদীটো ইমান দূৰণি আছিলে এইবাৰতো ভাঙি পেলাই একদম মাথাবাৰী পাই গৈছে ওচৰত দুখীয়া মানুহবিলাক ঘৰ বনাইছে ভাঙি আহি আছে তই একদিন আহি নেচা আমাৰ দুখীয়া মানুহখিনি হয় নে নহয় এতিয়া ক'ত যাব কওকচোন মাটিখিনি ভাঙি লৈ গ'লে এইবিলাক মানুহ কি কৰিব উপায় নাই নহয় এতিয়া গাঁত একটা লগাই দিয়ক দুখীয়া মানুহকেইটাৰ কাৰণে আৰু মাটিখিনি ভাঙি নিলে এইটো টাউনটো ওচৰত আছে নহয় বেয়া নহ'ব জানো অকল দুখীয়া মানুহৰ খালি নহ'ব এই মাথাউৰিটো কিমান দূৰ আছে আৰু বেছি দূৰ নহয় 10 মিটাৰ 10-30 মিটাৰ হা বহুত গৰাখহনীয়া সি তাতে আছিলে নদী আহোঁতে ইফালে গুচি আহিলে ওচৰত আহি গ'ল নদী এতিয়া গাঁতবানটো আমাৰ দি দিব লাগে সহায় সন্ধান কৰিব লাগে এতিয়া টাউনটো আছে ওচৰত মাথাউৰিটো ভাঙি গ'লে গ'ল মানুহখিনি দুখীয়া মানুহখিনি মৰিলে মৰক এতিয়া টাউনত যে উঠি যাব কি হ'ব গোটেইটো ভাঙি তেতিয়া কেনেকুৱা ৰখাব হা